নমস্কাৰ। আজি মই আপোনালোকৰ লগত এটা ভাপৰ পিঠাৰ ৰেচিপি শ্বেয়াৰ কৰিম। এইটো পিঠা আপোনালোকে দুই ধৰণে বনাই খাব পাৰে। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া চাওক, দুই ধৰণে বনাইছোঁ মই ভাপৰ পিঠা। নাৰিকলৰ ভাপৰ পিঠা আপোনালোকে নিশ্চয় ভাল পাব। এইটো যদি আপোনালোকে এনেদৰে খাব মন আছে তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকক। এয়া মই চেনি লৈছোঁ, নিমখ লৈছোঁ, নাৰিকল গুড়া কৰি লৈ লৈছোঁ, চাউলৰ গুড়ি আৰু পানী। এতিয়া মই চাউলৰ গুড়ি অকণমান গৰম কৰি ল'ম। এটা কেৰাহীত এনেদৰে বহাই দি দিছোঁ। 1 মিনিট অকণমান গৰম কৰিম। এয়া গৰম হৈ গ'ল। এয়া থালত লৈ লৈছোঁ। ইয়াতে নিমখ দি দিলোঁ। এতিয়া অলপ অলপ পানী দি আটা যেনেদৰে মঠে ঠিক তেনেদৰে মঠি ল'ম। এয়া চাওক, মই মঠি আছোঁ। হৈ গ'ল মঠা। আটা যেনেদৰে মঠে মই এনেকৈ মঠিছোঁ। অকণমান ভালকৈ মঠিব, তেতিয়া পিঠাটো ফাটি নাযায়। যদি মঠাত কম হয় বনাই থাকোঁতে ফাটি ফাটি যাব। এয়া নাৰিকলত চেনি দি দিছোঁ। চেনি মই গুড়া কৰি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। এতিয়া ভালদৰে মিলাই ল'ম চেনি আৰু নাৰিকল। এয়া মিলাই লৈছোঁ। চাওক, এনেদৰে মই পিঠা বনাবলৈ লৈছোঁ। এয়া এনেদৰে লাড্ডু বনাই বাতিৰ আকৃতিত বনাই ল'ম। এয়া বাতিৰ আকৃতিত বনাই লৈছোঁ। ইয়াতে এতিয়া নাৰিকল দি দিম। নাৰিকল দিওঁতে খুব সাৱধানে দিব যাতে ধুনীয়াকৈ বন্ধ হয়। যদি ক'ৰবাত ফাঁক থাকে নাৰিকল ওলাই যাব আৰু পিঠাটো দেখিব বেয়া দেখা হ'ব। এয়া চাওক, ধুনীয়াকৈ বন্ধ কৰি লৈ লৈছোঁ। এইটো মোৰ মায়ে শিকাইছে। মোৰ মায়ে টুতুৰি পিঠা বুলি শিকাইছে, কিন্তু মই নাজানো আপোনালোকে কি কয়। আমি এইটো টুতুৰি পিঠা কওঁ। এয়া চাওক, এটা হৈ গ'ল। আৰু এটা আপোনালোকক বনাই দেখাইছোঁ। এয়া চাওক, নাৰিকল দি দিছোঁ। ঠিক এনেদৰে বন্ধ কৰিছোঁ। এনেদৰে মই গোটেই পিঠাখিনি বনাই ল'ম। এতিয়া মই এটা ৰাইচ কুকাৰত পানী দি দিছোঁ। ইয়াত গৰম হৈছে। ইয়াত ভাপত দিয়া পিঠাকেইটা দি দিছোঁ। এয়া হৈ গ'ল 3-4 মিনিটত ধুনীয়াকৈ ভাপৰ পিঠা। এতিয়া মই বাকী পিঠাখিনি কেনেদৰে বনাম চাই থাকক। এটা কেৰাহীত তেল দি দিছোঁ। তেল গৰম হৈছে। ইয়াতে বাকী পিঠাখিনি দি দিছোঁ। পিঠা এনেদৰে দুই ধৰণত বনাব পাৰি, এটা ভাপত আৰু এটা ফ্ৰাই। ফ্ৰাই বনোৱাটো খুব ক্ৰিস্পি হয়, খাবলৈ খুব ধুনীয়া। আৰু এইটো থৈ দিলে ভালে থাকে 2-3 দিন। আৰু ভাপৰ দিয়াটো খুব চফ্ট হয় খাবলৈ, সেইটোও খুব ধুনীয়া। চাওক, মই ভাপৰ পিঠা দুই ধৰণে বনাইছোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিব। এনেদৰে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।